নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকক জনাম যে তোমালোকে এইকেইদিন কেনেদৰে পঢ়িবা যাতে তোমালোকৰ ছায়েন্সৰ পেপাৰখন ইজি লাগে তোমাৰ যেতিয়া তোমালোকে এক্সাম দিবলৈ যাবা, বা তোমালোকে কেনেদৰে পঢ়িলে তোমালোকে মেট্ৰিক পৰীক্ষাত হৈছে 22ৰ ছায়েন্স পেপাৰখন সহজ পাবা, কেনেদৰে পঢ়িবা তোমালোকে এতিয়া যাতে ভাল এটা নম্বৰ পাব পাৰা। চ' আজি ভিডিঅ'টো মাধ্যমেৰে তোমালোকক জনাম, যিখিনি মই পইণ্ট জনাম তোমালোকে যদি ফ'ল' কৰা দেন নিশ্চয় তোমালোকে এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা তোমালোকৰ ছায়েন্স কুৱেশ্যন পেপাৰখনত। তো নমস্কাৰ বন্ধুসকল, মই অংকুৰদীপ গগৈ আৰু তোমালোকে চাই আছা টুডি অসম লাৰ্ণাৰ ইউটিউব চেনেল। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা কিবা এটা জানিবলৈ পোৱা তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা। 5000 ছাবস্ক্ৰাইবাৰ বহু ওচৰতে আছোঁ, গতিকে ছাবস্ক্ৰাইব যদি কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু আমাক মটিভেট কৰিবৰ বাবে প্লিজ এটা ভিডিঅ'টি লাইক কৰিবা। দেন আহা আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তো মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্স চেক কৰা তেনেহ'লে তাত এটা PDF ফাইলৰ লিংক দিয়া হৈছে। চ' সেই PDF ফাইলৰ লিংকটো হৈছে তোমালোকৰ 2021ৰ স্পেচিয়েল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। চ' তোমালোকে সেই কুৱেশ্যন পেপাৰখন ভিডিঅ'টো শেষ হোৱাৰ পাছত ডাউনলোড কৰি ল'বা। লগতে মোৰ ব্লু প্ৰিণ্টৰ লিংক দি দিছোঁ তোমালোকক যে তোমালোকে ব্লু প্ৰিণ্টটো ডাউনলোড কৰি ল'বা। তো যদি বেলেগ কোনোবাই চাইছা আগৰ মোৰ ভিডিঅ'টো চাই পিনি যদি ক্লিক কৰিছা দেন তোমালোকৰ ওচৰত ব্লু প্ৰিণ্টখন নিশ্চয় ডাউনলোড আছে, যদি নাই তথাপি তোমালোকে ডাউনলোড কৰি ল'বা। তাৰ পাছৰ পইণ্টটো হৈছে তোমালোকে সেই কুৱেশ্যন পেপাৰখনত যিখিনি কুৱেশ্যন আহিছে তোমালোকৰ বুকখনত বিচাৰিবা। চ' তোমালোকৰ 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যন পেপাৰখনৰ আহিব যিখিনি কুৱেশ্যন আহিব তোমালোকৰ SLC এক্সামত। চ' তেনেধৰণে কুৱেশ্যন তোমালোকৰ আহিব। তো তোমালোকে এইখিনিকে আৰ্হি হিচাপে ল'ব পাৰা বা এনেদৰে তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰা ঘৰত তোমালোকৰ কিমানখিনি হ'ল বা নহ'ল। চ' এতিয়া পাছৰ পইণ্টটো হৈছে তোমালোকে এই কুৱেশ্যন পেপাৰখন যেতিয়া মেলিবা চাবা যে তোমালোকৰ কিতাপত এই কুৱেশ্যনখিনি ক'ৰ পৰা আহিছে। তো পোনপ্ৰথমে যিকেইটা বেছিকৈ নম্বৰ আহিছে তোমালোকৰ স্পেচিয়েল এক্সাম কুৱেশ্যন পেপাৰখনত, চ' সেই কুৱেশ্যন পেপাৰখিনিত যিকেইটা বেছিকৈ নম্বৰ আছে সেইকেইটা তোমালোকে পোনপ্ৰথমতে বিচাৰিবা আৰু তোমালোকে সেইকেইটা পোনপ্ৰথমতে কভাৰ কৰিবা। আৰু তোমালোকে চাবা যে সেই কুৱেশ্যনটোৰ ওচৰতে বুকখনত য'ত বিচাৰিলা তোমালোকে সেই কুৱেশ্যনটোৰ ওচৰত যিখিনি কুৱেশ্যন আছে চ' সেইকেইটা ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। যদি তোমালোকৰ চিলেবাছৰ ভিতৰত পৰে তেন্তে তোমালোকে সেইকেইটা তোমালোকে পোনপ্ৰথমতে প্ৰেক্টিছ কৰিবা, মুখস্থ কৰিবা। চ' যিকেইটা বেছিকৈ নম্বৰ আছে তোমালোকে সেইকেইটা প্ৰথমতে প্ৰেক্টিছ কৰিবা, কিয়নো তোমালোকৰ সেইকেইটা বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ মাৰ্কছ এটা ভাল স্ক'ৰ কৰিবৰ বাবে। গতিকে তোমালোকে যিকেইটা বেছিকৈ নম্বৰ আহিছে বা অহা চান্সটো আছে তোমালোকে সেইকেইটা তোমালোকে পোনপ্ৰথমতে মুখস্থ কৰিবা। তাৰ পাছৰ পইণ্টটো হৈছে যে তোমালোকে ব্লু প্ৰিণ্টখন যিটো দিছোঁ মই, চ' তাত চাবা যে তোমালোকৰ কোনটো চেপ্টাৰ পৰা বা কোনটো লেচনৰ পৰা কিমান ধৰণৰ ডাঙৰ ডাঙৰ কুৱেশ্যন আহিব বা কিমান কুৱেশ্যন কেনেদৰে আহিব তো তাত লিখা হৈছে। চ' তোমালোকে তাত চাবা যে কোনটো কুৱেশ্যন কিমান নম্বৰৰ হয় বা কেনেদৰে আহিব পাৰে তোমালোকৰ চিলেবাছৰ। চ' সেইখিনি তোমালোকে কমপ্লিট কৰিবা। যিহেতু তোমালোকৰ ওচৰত বৰ্তমানো টাইম আছে গতিকে তোমালোক সকলোকে পোনপ্ৰথমতে ৰিকুৱেষ্ট কৰিম যে তোমালোকে যিখিনি কুৱেশ্যন মই ক'লোঁ চ' তুমি তেনেদৰে বিচাৰি লৈ পিনি আনচাৰ সেইটো তোমালোকে এখন বহীত ভালদৰে লিখি ল'বা, যেতিয়া তোমালোকৰ এক্সাম দিনাখন বা যেতিয়া তোমালোকৰ এক্সামৰ আগদিনাখন সেইখিনিকে ভালদৰে তোমালোকে চাই যাব পাৰা। চ' যেতিয়া তোমালোকৰ লিখা হৈ যাব তাৰপিছত তোমালোকে সেই কুৱেশ্যনখিনি মুখস্থ কৰিবা ভালদৰে, তাৰপাছত প্ৰেক্টিছ কৰিবা। এণ্ড তোমালোক সকলোৱে সেইখিনি ৰিভাইজ কৰিবলৈ একদম নাপাৰিবা। তোমালোকে কিমান পাৰিলা বা কিমান নোৱাৰিলা সেইখিনি তোমালোকে ৰিভাইজ কৰি চাবা তোমালোকৰ এক্সাম দিয়াৰ আগতে। তো পাৰা যদি দুদিনৰ আগত বা একদিনৰ আগত কৰিলেও হ'ব, কিন্তু তোমালোকে ৰিভাইজ নকৰাকৈ কেতিয়াও নাযাবা। তোমালোকৰ এক্সামটো কেনেদৰে হ'ব তোমালোকে ৰিভাইজ কৰিলে গম পাবা। চ' তোমালোক সকলোকে সেইটো ৰিকুৱেষ্ট কৰিলোঁ। আৰু যদি তোমালোকৰ কমন কুৱেশ্যনৰ প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। চ' তোমালোকৰ বাবে অতি সোনকালে মই কমন কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাম। চ' ভিডিঅ'ত লাইকৰ মাত্ৰ 200টা ৰাখিছোঁ, যদি তোমালোকে কমপ্লিট কৰি দিয়া 200টা লাইক তেনেহ'লে তোমালোকৰ বাবে কমন কুৱেশ্যন লৈ আহিম বুলি মই 100 তোমালোকক কথা দিলোঁ। চ' মোৰ বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল, আশা ৰাখিছোঁ তোমালোকে অলপ হ'লেও কিবা এটা বুজি পালা বুলি। আৰু যদি বুজি পালা কমেণ্ট বক্সত কমেণ্ট কৰিবা। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰিবা। 5000 ছাবস্ক্ৰাইবাৰ প্লিজ সোনকালে কমপ্লিট কৰিবা বুলি আশা ৰাখিলোঁ। আৰু বহুতে ভাবি আছে চাগে মই কমন দিয়া কুৱেশ্যনবোৰ নাহিব পাৰে, যদি তোমালোকে চেক কৰা মেথছৰ যিমানখিনি কুৱেশ্যন দিছিলোঁ মই তোমালোকক আহিব বুলি। চ' 100% তোমালোকৰ গোটেইখিনি কুৱেশ্যনেই আহিছে, তাৰে দুটা এটা নাহা, কিন্তু তোমালোকৰ গোটেইখিনি কুৱেশ্যনেই তোমালোকৰ আহিছে বুলি ক'ব পাৰিম। এটা দুটা মানটো চেঞ্জ কৰিছে কিন্তু গোটেইখিনিয়ে তোমালোকৰ এক্সামত কুৱেশ্যন আহিছে। চ' মই বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোক সকলোৱে পৰীক্ষা ভাল হওক, তাৰ শুভকামনাৰে ধন্যবাদ। জয় অসম, থেংকছ ফৰ ৱাচিং।